ইফাল সিফাল কৰি থাকোঁতে হঠাৎ মোৰ মোবাইলত টংকৈ ন'টিফিকেশ্যন এটা আহিলে। ভাবিলোঁ ক্ৰাছেই কিবা ফটো চটো পোষ্ট কৰিলে নেকি। আজি বা কি ৰূপত কি ড্ৰেছত কি পোষ্ট মাৰি ফটো দিলে। এনেকৈ বুলি মোবাইলটো উলিয়াওঁতেই দেখিলোঁ নহয়, এয়া ক্ৰাছ নহয়, হিমন্ত মামাৰহে ন'টিফিকেশ্যন। মোৰ এক্সাইটমেণ্টক ভৰিৰে মোহাৰি কিনো দিছে বুলি চালোঁ মোবাইলটো। ৱাও, এয়াচোন বঢ়িয়া খবৰ। অসমৰ 3গৰাকী বিশিষ্ট ব্যক্তিলৈ আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান। অসমৰ পাৰ্বতী বৰুৱালৈ পদ্মশ্ৰী। ভাৰতৰ প্ৰথমগৰাকী মহিলা মাউত হিচাপে বিখ্যাত পাৰ্বতী বৰুৱা। সামাজিক কৰ্ম যেনে জীৱ-জন্তু কল্যাণৰ বাবে তেওঁলৈ এই সন্মান আগবঢ়োৱা হৈছে। অসমৰ সৰ্বেশ্বৰ বসুমতাৰীলৈও পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে। শ্বিলঙৰ এগৰাকী আদৰ্শ কৃষক সৰ্বেশ্বৰ বসুমতাৰী কৃষি ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই স্বীকৃতি প্ৰদান কৰি আছে। আনহাতে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হৈছে অসমৰ চিপাঝাৰৰ লোকশিল্পী ডোনা ভূঞালৈ। সাংস্কৃতিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে তেওঁলৈ এই বঁটা প্ৰদান কৰা হয়। ভাৰত চৰকাৰে মুঠ 132গৰাকী বিশিষ্ট ব্যক্তিলৈ এই সন্মান আগবঢ়াইছে 2024 চনত।